Hello my dear viewers, welcome back to my YouTube channel. আৰু লাষ্ট ভিডিঅ'ত আপোনালোকে দেখিছিলে আমি গাঁৱলৈ আহিছিলোঁ, নলবাৰী আহিছিলোঁ। সো গতিকে কৈছিলোঁ যে এইবাৰ ইয়াতে পূজা চাব যাম আৰু আজি সপ্তমী কালিৰ ভিডিঅ'টো আপোনালোকে পালে আৰু এতিয়া আমি যাব ওলাইছোঁ হৰি মন্দিৰত শৰাই দিবলৈ। সো গোটেইটা নাজানো দেউতা আৰু মই যাম, গতিকে বলক দেখুৱাই আছোঁ। এখন হৈছে নলবাৰী কলেজ ফিল্ড। MNC কলেজ এইখন স্কুলখন। মন্দিৰ সিফালে ঘূৰিব লাগিব আৰু ৰাসৰ সময়ত মানে এইবিলাক পূৰা বহুত ভিৰ হৈ যায়, কাৰণ দুয়োফালে পূৰা মেলা বহি থাকে এনেকৈ ইফালে। আৰু এতিয়া মানে এইফালে ব্ৰিজ বনাইছে, আগতে ব্ৰিজটো নাছিল। ইয়াতে মানে মেলা হৈছিল আৰু ইফালে আমি মানে এইফালে চবে খোজকাঢ়ি গৈছিল, কিন্তু এতিয়া মেলা নহ'ব কাৰণ ব্ৰিজখন বনাই দিছে। আমি মানে এবাৰ ভোগ দিম, তৰণ হয় 3 দিনে, তাৰে কাৰণে আহিছোঁ। বিষ্ণু মন্দিৰৰ ওপৰত এনেকুৱা হয়। মই আগতেও আহিছিলোঁ, কিন্তু এইবাৰ আহিছোঁ। ৰাসৰ সময়ত আহোঁ বাৰু, কিন্তু দুৰ্গা পূজাত মই আহি পোৱা নাছিলোঁ, তো ফাৰ্ষ্টবাৰ আহিলোঁ। ৰ'বা ভালো ধুনীয়াকৈ ড্ৰয়িং কৰা আছে। পৰা গোটেই মেলাখন এনেকৈ দেখা পায়। এতিয়া ইমান হোৱা নাই আৰু আজি সপ্তমী, আজি ইমান ভিৰ নহয়। অষ্টমীত বেছি ভিৰ হয়, কালি বেছি ভিৰ হ'ব আৰু আবেলি মানুহ আহিব চবে। কিন্তু মণ্ডপটো আৰু ৰাসততো এইবিলাক গোটেই মানে ধুনীয়াকৈ মেলা চাৰিওপিনে আৰু মূৰ্তি ভিৰ হৈ যায়। ৰাসত যদি এবাৰ আহোঁ নিশ্চয় আপোনালোকে খাবলৈ ট্ৰাই কৰিম। তো এইখিনিয়ে হ'ল বিষ্ণু মন্দিৰৰ ওপৰৰখিনি, আৰু ইফালে ৰাস্তাটো দেখা পায় গোটেই। তলতো মেলাখন হৈ আছে, এইফালে দেখুৱাইছোঁ মই। এতিয়া মানুহ বহুত কম আছে, কিন্তু অলপ পিছত পূৰা ভৰ্তি মানুহ হৈ যাব আৰু অলপ পিছত ভোগ বিতৰণ হ'ব ইয়াতে। তো ভোগ খাবলৈ আহিব চবে, আৰু আবেলিও মিঠা ভোগ মানে পায়স বিতৰণ হ'ব। আৰু 3 দিনাকৈ হ'ব, মানে গোটেই 3 দিন, সপ্তমী, অষ্টমী, নৱমী 3 দিনতে মানে দুপৰীয়াও ভোগ হয় আৰু গধূলিও ভোগ হয়। আৰু চবে ইয়াতে ভোগবোৰ দান দিয়ে, তাৰমানে অৰিহণা দিয়ে তেওঁলোকে। আমিও এবাৰ দিছোঁ। বহি আছোঁ অফিচ ৰুমৰ ভিতৰত। বহুত বছৰৰ মূৰত আমি এনেকৈ আহিছোঁ, চবকে লগ পাইছে আৰু সেইকাৰণে মানুহ যেতিয়া লগ পালে এতিয়া কথা বতৰা হয় সেইখিনিয়ে। ইয়াতে এনে মেলা বহিছে আৰু অলপ চলপ কৰি। আবেলিলৈকে লাইট চাইট জ্বলিব, এতিয়া বাৰু নাই। আৰু এটা শিৱ মন্দিৰ আছে ইয়াতে। ইয়াতে ভোগ বিতৰণ হ'ব। আমি আহিছোঁ ভোগ বিতৰণ কৰা জাগালৈ, মানে চব ঘূৰি আছোঁ আৰু আমি একফালৰ পৰা। এনেই সোমাব নিদিয়ে বাৰু, চবকে অনুমতি ল'ব লাগে। এইটো সিপাৰে কাৰ মাটি? অঁ আচ্ছা, মানে এইখিনি সীমা। বহুত ডাঙৰ এৰিয়া।
এভৰিৱান চ' এতিয়া গৈ আছোঁ পূজা চাবলৈ গধূলি পূজা চাম বুলি কৈছিলোঁ ন বহুত আন্ধাৰ দেখা পোৱা যোৱা নাই চাগে কাৰণ খোজকাঢ়ি গৈহে আছোঁ এতিয়াও মানে পূজাৰ জেগাখিনি পোৱা নাই পথে আমি যাম যিখন চকৰ পূজা হয় সেইখনত মানে সেইখনে ফাৰ্ষ্টতে পাম একদমেই লাইট নাই বহুত বেছি আন্ধাৰ হৈ আছে তো দেখা পোৱা যোৱা নাই আৰু মা আৰু জেঠি মানে ভণ্টি আৰু দেউতা স্কুটিতে গৈছে তো সেইকাৰণে পাই গ'লোঁ আৰু চবেই ফটো উঠাত ব্যস্ত হৈ আছে বিদ্যাপুৰৰ পূজা মণ্ডপলৈ আহিছোঁ আৰু এইফালে আমাৰ ঘৰো হয় বিদ্যাপুৰত একচুৱেলি বিদ্যাপুৰৰ পূজা চাই আহিলোঁ এতিয়া আমি যাম ক'ত যাম মই মানে চিনি নাপাওঁ যাই আছোঁ যাই পিনে কৈ আছোঁ ক'ত যাম গোপাল বজাৰ চৰি গোপাল বজাৰ খাই গ'লোঁ নাট্য মন্দিৰ খাই গ'লোঁ আমি এখন পূজা মণ্ডপ এইখন পূজা বেছি ইণ্টাৰেষ্টিং লাগিছে ইয়াতে বহুত মেলাও হৈ আছে আৰু ইয়াত তানিশা খাই আছে মছালা বহুত টেষ্টি কিন্তু তাই পস্তাইছে কাৰণ তাই খাব নাপায় কাৰণটো আমি নকওঁ কাৰণটো আজি ৰাতিপুৱা যে হৰি মন্দিৰ গৈছোঁ তাত টুইষ্ট হৈ গ'ল আৰু টুইষ্ট আপোনালোকে ক'ব মোৰ নেক্সট ভিডিঅ'ত মানে অহাকালিলৈ গম পাব কি হ'ল টুইষ্টটো পিছত কৈ আছোঁ আৰু সেইটো কাৰণে মই খাব কিন্তু তথাপিও গম পাইছোঁ চাগে তথাপিও দুই চিপ মাৰিছে ইয়াৰ পিছত ক'ত যাম ইয়াৰ পিছত আমি এইবাৰ যাম মানে এখন পূজা সেইখন হৈছে কিন্তু মই এটা বহুত ডাঙৰ লছ খালোঁ কিবা স্প্ৰাইট নহয় স্প্ৰাইট লৈছা কোকো ক'লা ল'ব লাগছে স্প্ৰাইট অঁ ঠিক আছে আৰু বাবাই কৈ আছে যে আমি য'ত যাই আছোঁ এতিয়া সেইখন নলবাৰীৰ চবতকৈ পুৰণা পূজা মানে প্ৰথম সেইখনেই হৈছিলে এতিয়া এনেই পূজা নহয় কিন্তু আজিকালি দুখন এখন কিবাকৈ হয় বাৰু আৰু সেই দুখন এখন আমি চাই আছোঁ কিন্তু এনেই যদি আমাৰ ঘৰৰ ওচৰ বুলি কয় তেতিয়াহ'লে কলেজ চকৰখন আৰু তাৰপিছত হৰি মন্দিৰৰখন আৰু এতিয়া আমি গোপাল বজাৰত মানে গোপাল বজাৰৰ পূজাখন যে চাই পেলাই আমি ওলালোঁ আৰু এতিয়া আমি চাইছোঁ চাৰমিনাৰ চকলৈ তো সেইখন মানে আগৰ পুৰণা পূজা বুলি কৈছে এইটো তিনিকণীয়া পুখুৰী গৈ আছোঁ কিন্তু ক'ত গৈ আছোঁ মই নাজানো কাৰণ মই চিনি নাপাওঁ বাছ বাবাই লৈ গৈ আছে আৰু আমি গৈ আছোঁ সোমালোঁ দেচোন গা বুজা লাগিছে ফুলি দিওঁ নাচিছে মই এটা মোদীজীৰ যি আছিল যে অঁ ইয়াতে লাইট আছে কাৰণ মানে আমি গম পাইছোঁ যে ইয়াতে পূজা আছে মোদী ট্ৰেইন লাইন মানে ট্ৰেইন লাইন ক্ৰছ কৰি কিনে
কমিটিয়ে বনাই থৈ দিছে বহুত ভাল লাগিছে এই পূজাখন ভালে মানে নিজে লাগে আৰু চব আছে প্ৰথম দুৰ্গা পূজা দুৰ্গা পূজা আমি যাওঁতে একলাই খাই থাকোঁ অঁ ন বহুত টেষ্টি মই দেখাই দিওঁ मजा ही आ गया চবতছে টেষ্টি বস্তু আণ্টিবিলাকে ধুনীয়াকৈ বিলাই আছে প্ৰসাদ বহুত টেষ্টি হৈছে আণ্টি এবাৰ আমি গৈ আছোঁ চক বজাৰ মানে আমি জিলিঙনি চক পাৰ হ'লোঁ চক বজাৰ পালোঁ ধুনীয়াকৈ এইপিনে বহুত লাইট আছে কিন্তু ইফালে আমি এণ্ট্ৰি কৰি মানে এইখনে গাড়ী নিব নিদিয়েতো গাড়ী আমি ইয়াত পাৰ্ক কৰিছোঁ আৰু আমি এতিয়া যাম এতিয়া আৰু মানুহ বহুত কম আছিলে সেইকাৰণে ভাল লাগিছে মানুহ কম থাকিলে মানে বেয়াও লাগে আৰু ভালো লাগে ভাল লাগিছে আজি মানুহ কম আছে মোৰ ইয়াতে চবতছে বেছি চকুন লাগিছে হেল্ল' তেতিয়া খাইছোঁ চাওমিন আৰু কি ঘুগুনি চবতছে টেষ্টি ঘুগুনি আৰু খাই লৈ যাওঁ আৰু আমি এতিয়া 10টা বাজি গ'ল ঘৰ যাওঁ হয় পাৰা নাই ঘুমেন দেৰি মিঠাই কিনা পাৰি এইবাৰ আমাৰ কাৰণ আমাৰ এতিয়া ঘৰ যাবৰ হৈছে হৈ গ'ল আমাৰ চব চোৱা মেলা আৰু এতিয়া আমি ঘৰলৈ যাওঁ আৰু এইটো ভিডিঅ' মই ইয়াতে এণ্ড কৰিছোঁ আপোনালোকক লগ পাম মই মোৰ নেক্সট ভিডিঅ'ত টিল দেন টেক কেয়াৰ বাই বাই